হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই গৈছিলোঁ বৰপেটা ডিষ্ট্ৰিক্টত থকা কৃষ্ণগুৰু সেৱাশ্ৰম সত্ৰত। মাঘৰ মাহত এই সত্ৰখনত এমাহ ধৰি কিনে পালনাম হয় আৰু প্ৰতি বছৰে এসপ্তাহ হয় আৰু 12 বছৰৰ মূৰে মূৰে একমাহ পালনাম হয়। আৰু এই সত্ৰখনত বহুত দূৰ দূৰণি ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও মানুহ আহে। আৰু এইবাৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই সত্ৰখনৰ পালনামত আহিছিল ফেব্ৰুৱাৰী 4 তাৰিখে। ময়ো গ'লোঁ আৰু সত্ৰখন ইমান বেছি ডাঙৰ হয় আৰু ইমান ধুনীয়া চাফ চিকুণ, মনটো একেবাৰে পবিত্ৰ হৈ যায়। আপোনালোকেও যাব পাৰে। এনেও সত্ৰখনৰ সদায় খোলা থাকে, অকল পালনাম বুলিহে যে যাব পাৰি তেনেকুৱা একো কথা নাই। আপোনালোকে এনেও এবাৰ গৈ কিনে চাই আহিব পাৰে, কিমান ধুনীয়া হয়। ঠাইখন প্ৰায় 100 বিঘা মাটিৰ হয় আৰু এই সত্ৰখনৰ ভিতৰতে স্কুল, কলেজ সকলোখিনিৰ সুবিধা আছে। সত্ৰখন ঘূৰি কিনে শেষ কৰিব নোৱাৰি, কিন্তু ইমানখিনি ভিডিঅ' কৰাটো সম্ভৱ নহয়। মই তাৰে অলপ ভিডিঅ' কৰি কিনে লৈ আহিছিলোঁ আৰু তাৰে কিছু অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চাওকচোন বাৰু, আপোনালোকে নিজে গৈ কিনে সত্ৰখন এবাৰ চাই আহিব, মনটো ভাল লাগিব গৈ কিনে চাই আহিব পাৰে। গাইজ, এইটো হৈছে কীৰ্তন ঘৰ সত্ৰখনৰ আৰু বহুত বেছি ডাঙৰ হয় আৰু ধুনীয়াও হয়। এই কীৰ্তন ঘৰটোৰ ভিতৰতে হাজাৰ হাজাৰ ভকত আইসকলে লগ হৈ কিনে ভগৱানৰ গুণানুকীৰ্তন কৰে আৰু গাইজ, এইখিনি হৈছে চাকি জ্বলোৱা ঠাই। কীৰ্তন ঘৰটোৰ কাষতে চাকি জ্বলাবৰ কাৰণে এনেকৈ সুবিধা কৰি কিনে দিছে আৰু ইয়াতে সকলোৱে চাকি জ্বলাই দিয়ে। আমিও জ্বলাই কিনে দিলোঁ চাকি ধূপ।
তাত হৈছে ভাত খুৱাই। সত্ৰখনৰ ভিতৰতে এইবোৰ সুবিধা সকলোবোৰ আছে। বহিবৰ কাৰণে ধুনীয়াকৈ তক্তাৰে পীৰা কৰি কিনে দিছে আৰু এনেকৈ হাজাৰ হাজাৰ লোক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভাত খায় আৰু তেওঁলোকৰ থাকিবৰ কাৰণেও সুবিধা কৰি দিছে। বহুত বেছি ডাঙৰ এটা শিবিৰ আছে থাকিবৰ বাবে। শিবিৰটো চালোঁ কিন্তু তাত কেমেৰা এলাউ নাই বাবে মই ভিডিঅ' নবনালোঁ আৰু এনেকৈ সকলোবোৰ সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে সকলোবোৰ মানুহে কামত ব্যস্ত হৈ থাকে আৰু এনেকৈ লাইন পাতি কিনে সকলোৱে ভাত খাবৰ বাবে আহে। সকলোবোৰ পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰে তাৰে কমিটিৰ মানুহ বাছি দিছে। তেনেকৈ তেওঁলোকে সকলোবোৰ চম্ভালি কিনে লয়।